Red FM Love Story RJ Pahir Huide Super Hits 93.5 Red FM ot homo hogol weekend special show Red FM Love Story aru eta notun love story loi moi Pahir akko ebar apunar kakh sapilohi vel asha koro apunar bhal vel aji ami khunim Destiny likhi pothiaise city joriote Ruksana Rishuz Ahmede ja likhise Hi Pahiba mur naam Ruksana mur ghor Gulaghatot আজি তোমাৰ সৈতে মই মোৰ লাভ ষ্টৰী শেয়াৰ কৰিব বিচাৰিছো জানা পাহিবা মই মোৰ লাভ ষ্টৰীটো ফেসবুকৰ জৰিয়তে তোমাক মেসেজ কৰিছিলো কিন্তু তুমি এতিয়ালৈকে হয়তো চাবলৈ সময় পোৱা নাই সো ভাবিলো চিঠিৰ যোগেদিয়ে তোমাৰ সৈতে শেয়াৰ কৰো ওয়েল ৰুকসানা আগতেও মই কৈছো ইনফ্যাক্ট এতিয়াও কৈছো প্লিজ এতিয়াৰে পৰা লাভ ষ্টৰী সমূহ চিঠিৰ জৰিয়তে শেয়াৰ কৰিব কাৰণ অটোমেটিক্যালি ফেসবুকত মেসেজ বেছি হোৱাৰ বাবে স্প্যামলৈ গুচি গৈছে ওয়েল আগবাঢ়ো এতিয়া চিঠিৰ জৰিয়তে লাভ ষ্টৰী লৈ পাহিবা মই এতিয়া এইচএস সেকেন্ড ইয়াৰত পঢ়ি আছো মোৰ বিভাগ হৈছে বিজ্ঞান আৰু মই এবাৰ জানুৱাৰী মাহত 19 ইয়াৰ্স কমপ্লিট কৰিলো সেই কাৰণে লাভ ষ্টৰীটো তোমাৰ সৈতে শেয়াৰ কৰিছো মোৰ কাহিনীটি আৰম্ভ হৈছিল 2014 ৰ ফেব্ৰুৱাৰীৰ পৰা তেতিয়া মই ক্লাছ 10 ত আছিলো এইচএসএলসি দিন ক্লাছ 10 মানে পঢ়াৰ বহুত প্ৰেছাৰ মই সন্ধিয়া 4 মান বজাত এটা কোচিং সেন্টাৰত ক্লাছ কৰিছিলো এদিন মই ক্লাছলৈ গৈ থাকোতে বাটত মোৰ বান্ধৱী এজনীয়ে মোক লগ পালে কবলৈ গলে তাই মুতকৈ 1 ইয়াৰ ক্লাছত ডাঙৰ আছিল কিন্তু বয়সত মোৰ সমানেই আছিল সেই কাৰণে আমি বহুত ভাল বন্ধু আছিলো তাই মোক বাটত লগ পালে আৰু ৰখাই মোক কলে ঐ ৰুকসানা ক্লাছত যাও নেকি শুনচোন তোৰ লগত কথা এটা আছে একদম দৌৰা-দৌৰি নেকি দৌৰা-দৌৰি মানে একো নাই শুনিব পাৰো দে একচুয়ালি নহয় তোক লৰাজনৰ কথা কবলগীয়া আছিল মানে লৰা বহু দিনৰ পৰা সি মোক তোক কবলৈ কৈ আছিলে আৰু তাৰ ফিলিংছ খিনিও ইমান জেনুইন তই চিনিও পাও তাক ভালকে চিনিও পাও কোন হয় ঋষভ তোৰ কাজিন তোৰ সেকেন্ড কাজিন থাৰ্ড কাজিন লাগে মানে তেনেকুৱাই সি তোক বিৰাট ভাল পায় বিৰাট বেছি ভাল পায় কি কৈ আছো আদাৰ ফিলিংস ইমান জেনুইন নহয় সো মোক কোৱা কাৰণে মই ভাবিলো তোকো আহি মই কৈ দিও সা তই জানো সবেই জানে মোৰ এটা অলৰেডি মোৰ এটা বয়ফ্ৰেণ্ড আছে আই মিন এ ৰিলেশনশ্বিপ আৰু তাৰ পাছত আকৌ ঋষভৰ কথা নাহে দাত তই জানি বুজি ইগনোৰ কৰ জানি বুজি মানে তই জানো আই মিন এ ৰিলেশনশ্বিপ তাৰ পাছতো মই আকৌ আনটা লৰাৰ কথা ইনিশিয়েলছ খিনি কথা ভাবিবলৈ মোৰ মানে ইমান কি কম এতিয়া জানোই দেখোন তই কাক বুদ্ধু বনাই আছ মই ৰুকসানা সবেই জানে যে তোৰ বয়ফ্ৰেণ্ডে চিট কৰি আছে সা এভৰিবডি নোজ আৰু হি তোক ইমান বেয়াকে ট্ৰিট কৰে মানুহে বহুত কব কিন্তু চকুৰে দেখা বস্তু বা শুনা বস্তু সব যে সঁচাই হ'ব বুলি কথা নাই ন আৰু ইনফ্যাক্ট এতিয়ালৈকে মোৰ কোনো ষ্ট্ৰং প্ৰুফ মোৰ হাতত আহি পৰা নাই গতিকে মই কিয় তাক ব্লেম কৰো আনে ক'লে বুলি যে মই মানি লম যে হি ইজ চিটিং অন মি সা মই নিজে যেতিয়ালৈকে মই নিজে প্ৰমাণ নাপাওঁ সা ভাই মই জানো ঋষভ লৰাটো খুব ভাল তাৰ ফিলিংস খুব জেনুইন সেইকাৰণে মই তোক কবলৈ আহিছো বাকি তোৰ কথা আচ্ছা আৰু এইটো সি তোক নম্বৰ দিছে এইটো ল আৰু যদি তোৰ মন যায় ফোনত কথা পাতিবি তোৰ কথা বাট সবেই জানে ৰুকসানা যে তই তোৰ ৰিলেশনশ্বিপত হ্যাপি নহয় প্লিজ আচ্ছা ঠিক আছে তোৰ মৰ্জি তই ফোন কৰ নকৰ এইটো নম্বৰ অকে যা বাই তেনেকে কোৱাত মই ফোন নম্বৰটো লৈ ক্লাছ কৰিবলৈ গুচি গলো সো আজি আমি শুনিম ৰুকসানাৰ ষ্টৰী ডেষ্টিনি পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব মোৰ অফিচিয়েল পেজ ৰেড এফএম আৰজে পাহি তাত আপুনি পোষ্টেল এড্ৰেছটি পাব আৰু প্লিজ চিঠিৰ জৰিয়তে আপোনাৰ ষ্টৰীটি মোৰ সৈতে শ্বেয়াৰ কৰিব লগতে মই ইনষ্টাগ্ৰামত আছো এজ আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi_redfm শুনি থাকক আজি লাভ ষ্টৰী ডেষ্টিনি 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম Love story RJ Pahir Huide Super Hits 93.5 Red FM ot mozo apna khode pahi khuni ase apuni weekend special show Red FM Love Story khuni aso aji ami Ruksana Ahmedor love story Destiny agole তেওঁ লিখিছে ক্লাছ যেতিয়া ছুটি হৈছিল তেতিয়া মই বাহিৰত উলাই দেখিছিলো সেই লৰাজন আৰু তাৰ বন্ধু এজন স্কুটি লৈ ৰৈ আছিল আৰু মই ঘৰলৈ গৈ থাকোতে মোৰ পিছে পিছে গৈ আছিল মই ঘৰত আহিলো আৰু অলপ সময় পাছতে তাক মই মোবাইলৰ পৰা মেসেজ এটা দিছিলো আৰু আচৰিত পাহিবা তেতিয়াই তাৰ সৈতে মই কথা পাতি গম পালো যে সি মোৰ সব কথাই জানে হেল্ল' ৰুকসানা হেল্ল' ঐ ভালে আছা ভাল তোমাৰ বস আছো আৰু বাকি তোমাক এটা কথা কওঁ তুমি মাইণ্ড নকৰিবা তুমি
হয়তো জানিব পাৰা বা নাজানিব পাৰা কিন্তু তোমাৰ বয়ফ্ৰেণ্ডে তোমাৰ লগত কোৱাচোন কি কৈ তুমি ডিষ্টাৰ্ব হবা চাগে কিন্তু যিটো সঁচা তাইতো তোমাক চব কথা কৈছে চাগে কৈছে সেইকাৰণে মই এইটো কোৱাটো তোমাক উচিত বুলি ভাবিলো যিহেতু গম পোৱাই মোৰ তোমাৰ কাৰণে ফিলিংছ কি তো মই নিবিচাৰো যে তোমাৰ লগত কিবা এটা বেয়া হওক তোমাৰ মোৰ প্ৰতি কি ভাব মোৰ সেইটো জানিবলৈ তোমাক ফোন কৰা নাই আচলতে মই তোমাক জাষ্ট তোমাক বিপদ যাতে নহওক তোমাৰ একো সেইটো কাৰণে জানে থ্যাঙ্কস ফৰ দ্য কনসার্ন তো ঠিক আছে আমি ফ্ৰেণ্ড হৈতো থাকিব পাৰিম ভাল ফ্ৰেণ্ড হিচাপে পাৰিম থ্যাংক ইউ সো মাচ ঠিক আছে আজিলৈ থওঁতে কণ্টেক্টত থাকিম হা ওকে বাই বাই লাহে লাহে সময়বোৰ পাৰ হ'ব ধৰিলে মোৰ আৰু মোৰ বয়ফ্ৰেণ্ডৰ মাজত সৰু সৰু কথাতে কাজিয়া হ'বলৈ আৰম্ভ কৰিলে জানা পাহিবা কাজিয়া কি কথাত হয় সি মোক মোৰ ক্লাছৰ ল'ৰাবোৰৰ সৈতে কথা পাতিব নিদিয়ে আৰু মই সেই কথাটো বৰ বেয়া পাইছিলো কাৰণ মই সৰুৰে পৰা সিহঁতৰ লগত পঢ়ি আহিছো আৰু এতিয়া কথাও নাপাতিম নে তাৰ বাবে কি মই ফ্ৰেণ্ডশ্বিপ ব্ৰেক কৰিম নেকি সেইটো কথা লৈয়ে আমাৰ বহুত কাজিয়া হৈছিলে আৰু আল্টিমেটলি আমাৰ মাজত ব্ৰেকআপ হ'ল সো ৰুকসানাৰ বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল অলৰেডি তেওঁলোকৰ মাজত প্ৰব্লেমছ আৰম্ভ হৈছিলে মানে পজেছিভনেছ বাঢ়ি বাঢ়ি ইনচিকিউৰিটি হ'ল আৰু সেইকাৰণে ব্ৰেকআপো হ'ল আৰু অৱশ্যে বয়সো খুবেই সৰু গতিকে কি ৰাইট কি ৰং তেওঁলোকে নেজানে সো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী ডেষ্টিনি 93.5 ৰেড এফএম বজাতে ৰহো asamnow.com Red FM Love Story আজি পাহিৰ সৈতে সুপাৰ হিটছ 93.5 ৰেড এফএমত মহসা আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো ৰুকসানা আহমেদৰ লাভ ষ্টৰী ডেষ্টিনি আগলৈ তেওঁ লিখিছে এইফালে ঋষভৰ লগত মই প্ৰায় কথা পতা আৰম্ভ কৰিলো আৰু সিও সকলো কথা গম পাইছিল এনেকৈ 2 মাহমান পাৰ হ'ল এপ্ৰিল মাহৰ কথা ঋষভৰ বায়েকৰ বিয়া আছিল আফটাৰ অল ৰিলেটিভছ আছিল গতিকে ইনভিটেশ্যন দিবলৈ ঋষভ আৰু তাৰ মা আহিছিলে আমাৰ ঘৰলৈ বিয়া আছিল 16 আৰু 17 এপ্ৰিল তাৰিখে 16 এপ্ৰিলৰ দিনা সি মোক সিহঁতৰ ঘৰলৈ নিবলৈ আহিলে আমাৰ কথা ঘৰত জানিছিলে আৰু সি মোক ঘৰত খুজিব আহিব বুলিও কৈছিল 17 এপ্ৰিল দ্য বেষ্ট ডে অফ মাই লাইফ যিদিনা তাৰ বায়েকৰ নিকাহ আছিল আৰু সেইদিনাই মই তাক কৈছিলো ভাল লাগিছে দে তোমাক আজি সঁচা সঁচা চবেই তোমাকে চাই আছে মই পিছে মন কৰা নাই মই মন কৰি আছো ন সেইখিনি মোৰ দায়িত্ব ভালো লাগিছে খঙো উঠিছে কিয় তোমাক বেলেগে চোৱাৰ কাৰণে তো ফাইনেলি এতিয়া মোৰ পৰা আহিলে আৰু তোমাৰো কবুলহে খবৰ হ'ল আৰু তাকে কোৱা মানুহ নাই নহয় এতিয়া পাবা দিয়া বিচৰা বস্তু চব হাতত পোৱাটো ভালেই আছিলে কিন্তু ক'তনো চবৰে নচিবত নাথাকে না নচিবত আহিব যদি তোমাক কোনোবাই এই মুহূৰ্তত যদি কৈ দিয়ে মুঝে কবুল হে ক'বতো লাগিব মইতো আশাহে কৰিব পাৰো ধৰি লোৱা কৈছে শুনিলে বিশ্বাস কৰিম গতিকে আকৌ এবাৰ সুধি চোৱা এইবাৰ লাজ পাব লগা নহয়তো চিধা নেগেটিভ কিয় তুমি নাই আগতে এবাৰ পাই দিছো ন হা তেতিয়াতো তোমাক ছোৱালীজনীয়ে ঘূৰাইতো সোধা নাছিল আকৌ এবাৰ কোৱা বুলি এইবাৰতো সুধিছে ন ট্ৰাই কৰি চোৱা ইফ ইউ হেভ দ্য গাটছ সেইটো আছে বাৰু কিন্তু সোধাটো আগতে সুধিছিলো উত্তৰটোতো কোনোবাই দিব পাৰে যদি ইমানে ইচ্ছা কবুলহে শুনিবৰ মন নাই কিন্তু মই আকৌ এবাৰ সুধিলেও মন নাই মই চাব বিচাৰিছো কাৰোবাৰ যদি মন থাকে নিজে ক'ব যেনেকে মোৰ মন আছিলে মই নিজে সুধিছিলো আৰু যদি মই কওঁ মোৰ ফালৰ পৰা হা তোমাৰ কথা তেন্তে ভাল কথা ভাও খাইছা অকে ফাইন মই যাওঁ এই ৰবা কি হ'ল মানুহৰ আগত কিয় ধৰিছা হাতখন নেৰো পাগল হৈছা নেকি মানুহে চাই আছে Red FM Love Story আজি পাহিৰ সৈতে সুপাৰ হিটছ 93.5 Red FM and welcome back to weekend special show Red FM Love Story মই আছো আপোনাৰ সৈতে পাহি শুনি আছো আজি আমি ৰুকসানাৰ লাভ ষ্টৰী ডেষ্টিনি আগলৈ তেওঁ লিখিছে পাহিবা আচৰিত সেইদিনা হৈছিলো যেতিয়া গম পালো যে সঁচাকৈ তাৰ জীৱনত আফসানা নামৰ এজনী ছোৱালী আছিল আৰু ফেচবুকত দিয়া একাউণ্টটো ফেক নাছিলে তেতিয়া তাক মই ফোন কৰিলো সেইবোৰ লৈ আচলতে ইমান চিন্তা কৰিবলগীয়া নাই তোমাৰ তুমিতো জানাই নহয় মানে তুমি
তুমি যদি একো নোকোৱা তোমাৰ ফালৰ পৰা তাই কিবা এটা আশা কৰি আছে তুমিও তাই আশাটো ভাঙি দিয়াও নাই অথচ তাইক এনকাৰেজ কৰা নহ'ব জানো এইটো কথা নাই তেনেকুৱা একো নাই আচলতে বেলেগ কথা একো নাই তাৰমানে হাৰ্ট কৰিব বিচৰা নাই কিবা এটা ক'লে পাইছে হাৰ্ট কৰা মানে কি সঁচাটো কোৱাটো জানো কিবা ভুল হ'ব পাৰে এটা ৰিজন এটা আছে তাই হাৰ্টৰ পেচেণ্ট হয় হাৰ্টৰ পেচেণ্ট হয় তাই মই যদি কিবা এটা কৈ দিওঁ ধৰি লোৱা কিবা এটেক আহি গ'ল কিবা এটা যদি হয় পিছত গম পাইছা কিবা এটা চিৰিয়াছ কিবা এটা হোৱাৰ আগতে তুমি এতিয়া আৰম্ভ হৈ নাই তুমি চিন্তা কৰিব নালাগে ডোন্ট ৱাৰি মই মোৰ মতে হেণ্ডেল কৰিম ধুনীয়াকৈ মিলাম এই চিন্তা কৰিব নালাগে বছ ঠিক আছে চোৱাচোন ঠিক আছে একো চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব টাইমৰ লগে লগে তেনেকৈ কোৱাত ময়ো তাৰ কথাত আহি গৈছিলো কাৰণ মই তাক বহুত ভাল পাইছিলো আৰু সি যি কৈছিল তাকেই মানি লৈছিলো বাট আল্টিমেটলি সি মোৰ আৰু আফছানাৰ মাজত আফছানাক চুজ কৰিলে মই বহুত ট্ৰাই কৰিলো তাক বুজাবলৈ বাট সি মোৰ পৰা আঁতৰি গুচি গ'ল ৱেল এইটো এজত এনেকুৱা ৰিলেশ্যনশ্বিপত এনেকুৱা প্ৰব্লেম হয়ে ইউ ডোণ্ট নো হোৱাট ইউ আৰ ডুইং ইটছ জাষ্ট দেট ইউ থিংক দেট ইউ আৰ ইন লাভ উইথ চামৱান এণ্ড ইউ ৱান্ট টু স্পেণ্ড দ্য ৰেষ্ট অফ দ্য লাইফ উইথ হিম অৰ হাৰ বাট ইটছ নট ট্ৰু ইমোশ্যনেলি প্ৰেক্টিকেলি আৰু মেচিয়ৰলি লোৱা ডিচিশ্যনৰ মাজত বহুত ডিফাৰেঞ্চ থাকে বাট সেইটো উইথ টাইম আহে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী ডেষ্টিনি 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে সুবহ ইটছ 93.5 ৰেড FM এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি শুনি আছো আজি আমি ডেষ্টিনি ৰুকসানা ঋষুজৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে যদিও সি মোক এৰি থৈ গৈছিল পাহিবা তথাপিও মই তাক বহুত ভাল পাইছিলো আৰু তাৰ অপেক্ষাতে আছিলো এনেকৈ মোৰ HSLC এক্সাম পাৰ হ'ল আৰু মই ফুৰিব গুচি গলো ৰিজাল্টৰ আগে আগে মই ঘৰ আহিলো 2 জুনত মোৰ HSLC ৰিজাল্ট দিছিল আৰু মই ফাৰ্ষ্ট ডিভিজন উইথ 3টা ছাবজেক্টত লেটাৰ মাৰ্কছ পাছ কৰিছিলো সেইদিনা গধূলি মোৰ ঘৰত পাৰ্টি চলি আছিল তেতিয়াই 7:30 মানত এটা ফোন আহিছিল আৰু ফোনটো ৰিচিভ কৰি মই শ্বকড হেল্ল' হেল্ল' হয় কি খবৰ কোন আৰে মই কোন ঋষভ আকৌ মাতটো ধৰিব পৰা নাই ঋষভ ঐ কোৱা এক্সাম ৰিজাল্ট কেনেকুৱা ভাল ফাৰ্ষ্ট ডেট পাইছো 3টা লেটাৰ ৱাও কংগ্ৰেছ বঢ়িয়া থেংকছ আচ্ছা শুনা মোৰ মায়ে ফোন কৰি আছে হা মই মা ওচৰত যাব লাগে অ'কে বাই তেনেকৈ সেইদিনা গ'ল তাৰ পিছদিনাৰ পৰা সি মোক সদায় ফোন কৰিবলৈ ধৰিলে আৰু আমাৰ মাজত আকৌ আগৰ নিচিনা চব ঠিক হৈ গ'ল মই তাক সুধিলো যে আফছানাৰ লগত কি হ'ল সি মাথো এটা কথাই ক'লে ব্ৰেকআপ বাট ব্ৰেকআপ কিয় হ'ল সেইটো মোক নকলে আৰু ময়ো নুসুধিলো মোৰ ফাৰ্ষ্ট কলেজ ডে আছিল আৰু সেইদিনা সি মোক চাবলৈও আহিছিল লাহে লাহে কলেজত ক্লাছ ষ্টাৰ্ট হ'ল এদিন কলেজত মোক মোৰ কাজিন এজনীয়ে লগ পালে আৰু মোক ক'লে ঐ ৰুকসানা ক্লাছলৈ যাওঁ নেকি প্ৰথম দিনা কলেজত উৎপাত মানে কবি আৰু তামাম লাগিছে খুব এক্সাইটেড ন নিউ লাইফ নিউ জাৰ্নি তোৰ ক আছো তই ঋষভ আৰু আফছানাৰ কথাটো গম পাৱ ন পাওঁ ব্ৰেকআপৰ কথাটো পাওঁ তহঁতৰ মাজত বোলে চব এতিয়া আকৌ ঠিক হ'ব ধৰিছে ফ্ৰেণ্ডশ্বিপটো ঘূৰি আহিছে আৰু বাট ব্ৰেকআপ কিয় হ'ল তই গম পাইছ ব্ৰেকআপৰ ৰিজনটো কিন্তু সি মোক কোৱা নাই সুধিছিলো তাক নাই কোৱা ন মই কোৱা বুলি নকবি কিন্তু হা নাই তই জানো আফছানা যে গোটেই ছোৱালীজনীয়ে ফেক আছিলে জানো চব এইবিলাক এক্টিং আছিলে আৰু কোনে কৰাইছে জাননে সেইটো তাৰ বেষ্ট ফ্ৰেণ্ডে কি ক তাৰ বেষ্ট ফ্ৰেণ্ডে এই গোটেই খোপা কৰাইছে কিয় মই নাজানো বাট সিয়ে গোটেইবোৰ কৰাই যাতে তোৰ আৰু তাৰ মাজত প্ৰব্লেম ক্ৰিয়েট হয় বেষ্ট ফ্ৰেণ্ডে এই কামটো কৰিছে মই কোৱা বুলি নকবি হা বিৰাট বেয়া পাবহি নাই নকওঁ কিন্তু আচৰিত লাগিছে শুনি ময়ো আচৰিত ৰিজন থাকিব লাগিব মানে আমাৰ দুটাৰ লগত তাৰ বেষ্ট ফ্ৰেণ্ডৰ কি প্ৰব্লেম আছে প্ৰব্লেম মই নাজানো কিন্তু তই তাক নুসুধিবি হা মই কোৱা নুসুধো ঠিক আছে যা ক্লাছলৈ যা অ'কে বাই মই তাক কথাটো আহি নুসুধিলো হয়তো সি বেয়া পাব বুলি বাট সি মোক কথাটো কেতিয়াও নকলে আচৰিত হৈছিলো পাহিবা কোনোবা বেষ্ট ফ্ৰেণ্ডে এনেকুৱা কাম কৰিব পাৰেনে ঋষভে কোৱা মতে তাৰ বেষ্ট ফ্ৰেণ্ডে মোক হেনো দেখিবই নোৱাৰিছিল আৰু সেইকাৰণে হয়তো সি এই কামটো কৰিছিলে বাট এনেকৈ মই ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ পালো আমাৰ মাজত বহুত কাজিয়া হৈছিল আৰু কেতিয়াবা সি মোক মনাইছিল আৰু মই কেতিয়াবা তাক মনাই লৈছিলো কাজিয়া অতিপাত হৈছিল কিন্তু যিমানেই ডাঙৰ কাজিয়া নহওক আকৌ ঠিক হৈ গৈছিল আমি প্ৰায় লগ কৰিছিলো আৰু বহুত কথা পাতিছিলো আমাৰ মাজৰ মৰম
অধিক বেছি বাঢ়ি গ'ল সো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী ডেষ্টিনি পিছে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ প্লিজ মোক চিঠিৰ যোগেৰে পঠিয়াব এড্ৰেছটি মোৰ ফেন পেজত আছে www.facebook.com/redfmrjpahi এটো হৈছে মোৰ অফিচিয়েল পেজ তাত আপুনি এড্ৰেছটি পাব সো কাইণ্ডলি পোষ্ট কৰি পঠিয়াব 93.5 ৰেড এফএম বজাতে ৰহো asamnow.com Red FM Love Story RJ Pahir Huide Super Hits 93.5 Red FM at Mosa Apne Khude Pahi and welcome back to Weekend Special Show Red FM Love Story Aji ami khuni aso Ruxana Love Story Destiny Agole jale likhise 15 August asil amar godili 4 man bajat log korar planning asil moi ulai golu hiu ahile log kori ami bahut kotha patilu aru tetia hi kole Sir asolde লাইফটো মোক ইমান কমপ্লিকেটেড জেগাতে পেলাই দিছে না মই একো কৰিব পৰা নাই কিছুমান কথা কাবাক ক'ব নোৱাৰি ক'লো কিছুমান কথা এৰিব নোৱাৰি ধৰিলো তাৰমানে কি হৈছে মোৰ লগত ঠিকই কৰি আছো না ভুলেই কৰি আছো একো বুজি পোৱা নাই বহুত আপছ এণ্ড ডাউন দেখিলো ন আমি কি কবি আৰু কিন্তু জিঅল হ'ল ভালৰ কাৰণে হয় কিবা এটা থেংকছ গড এইটো হয় আকৌ তোক ঘূৰাই পালো লগ পালো থেংকছ গড আকৌ তোমাক ঘূৰাই পালো কিন্তু চা এবাৰ মই তোৰ মূৰত ধুই শপত খাই কৈছো আমি ভালকে থাকিম আৰু কি আকৌ এবাৰ কোৱা মই তই বুলি মাতিছা ভাল লাগিছে সম্বোধনটো আৰু এটা শপত খোৱা কি মই তোমাক কেতিয়াও এৰি নাযাওঁ কিন্তু তুমি মোক হোল লাইফ এনেদৰে তই কৰিয়ে মাতিবানে হ'ব মৰম লাগিছে শুনি তাৰপিছত মই ঘৰ আহিলো আৰু ঘৰ পোৱাৰ পাছত সি মোক ফোন কৰিলে কথা পাতিবলৈ অলপ অসুবিধা হৈছিল বাবে মই ফোনটো কাটি দিলো ৰাতিপুৱা 8 মান বজাত মই ফোন কৰিলো আৰু গম পালো যে সি শিলং পালেগৈ নাজানো পাহিবা সি খসা কৈছিল নে মিছাই কৈছিল মই একো ধৰিব পৰা নাছিলো কনফাৰ্ম হ'বলৈ মই তাৰ পেহীয়েকক ফোন কৰিলো আৰু গম পালো যে সি ঘৰত নাই সি শিলং গৈ পোৱাৰ পিছত মোক ইগনোৰ কৰিবলৈ ধৰিলে মই ফোন কৰিলে সি ৰিচিভ নকৰে পাছত কল বেকো নকৰে এনেকৈ 6 দিন মান যোৱাৰ পিছত 22 আগষ্টত তাক মই কল কৰিছিলো বাট হি ৰিচিভ নকৰিলে মই তাক হোৱাটছএপত মেছেজ কৰিলো মেছেজ চাই ৰিপ্লাই নিদি সি অফলাইন হৈ গ'ল এনেকৈ ৰাতিটো পাৰ কৰিলো 5 দিনা ৰাতিপুৱা মই ফোন ট্ৰাই কৰিলো বাট ফোনটো লগা নাই দিনটো মনত অলপ শান্তি লগা নাছিল কিবা বিপদে হ'ল নেকি দিনটো পাৰ হৈ ৰাতি হ'ল পঢ়া টেবুলৰ পৰা কিতাপ সামৰি মই হোৱাটছএপটো অন কৰিলো ভাবিলো মেছেজে দিওঁ আৰু জানা পাহিবা তাত কেইবাটাও মেছেজ আছিলে তাৰ ভিতৰত এটা মেছেজ তাৰ এক্স গাৰ্লফ্ৰেণ্ডৰ আছিল আটাইতকৈ আচৰিত কথা এইটোৱে আছিল যে এই মেছেজটোত এনেকুৱা এটা কথা লিখা আছিল যিটো মই ভাবিবই নোৱাৰো যিটো কথা সম্ভৱেই নহয় তাত লিখা আছিলে ঋষভে বিয়া পাতিলে গম পোৱা নে Well, this is really strange. I mean, Shillong gol, khobor khati nai, biya hol, ekku dhoribo para nai, apuniu sage dhoribo para nai. So clear tetia hobo, jetia ami agbai goi thakim, aji love story hoide, which is Destiny. 93.5 Red FM, bajate reho. Red FM, love story. RJ Pahir Huide. Super Hits 93.5 Red FM at Mosa Apne Khude Pahi Huni ase apni weekend special show Red FM Love Story. Ekhine koi diu jodi apni follow koribo bisare mo moi Facebook ot aso type koribo www.facebook.com/redfmrjpahi aru tat more page ti like koribo aru apni message dibo pare but jodi apni story share koribo bisare please city joriote share koribo tate address diu ase বেলাজি আমি শুনি আছো ডেষ্টিনি ৰুকসানা আহমেদৰ ষ্টৰী তেওঁ নিজৰ ষ্টৰী দি চিঠিৰ জৰিয়তে পঠিয়াইছে আগলৈ তেওঁ লিখিছে মই ঋষভলৈ ফোন লগাইছিলো কিন্তু ফোন ছুইচ অফ আছিল কি কৰিম মই একোৱে ভাবি পোৱা নাছিলো হাঁহিম এনেই কান্দিম উপায় নাপায় মই তাৰ কাজিনক ফোন কৰিলো আৰু কাজিনে ক'লে কথাটো হেনো সঁচা আৰু সি এতিয়া বায়েকৰ লগত মেৰা পানীত আছে অলপো সময় নষ্ট নকৰাকৈ মই ভনীয়েকক ফোন কৰিলো ভনীয়েকে কিন্তু কথাটো স্বীকাৰ নকৰিলে বাট মই ফোনটো কাটি দিলো মোৰ মুখৰ মাত নাইকিয়া হ'ল কি কম কি নকম মই হিয়া উজাৰি কান্দিবলৈ আৰম্ভ কৰিলো মোৰ কান্দোন শুনি মা দেউতাৰ হাহাকাৰ লাগিছিল কি হ'ল বুলি বাট আই কুডন্ট কন্ট্ৰোল মাইসেলফ কি হ'ল কেনেকৈ হ'ল মই একোৱে ধৰিব পৰা নাছিলো
নিজকে শেষ কৰি দিবলৈ মন গৈছিল কিন্তু মোৰ মা পাপা ভণ্টি মাহী মহা সকলোৱে মোক বহুত মৰম কৰে সেইকাৰণে তেওঁলোকক কন্দুৱাই যাব নোৱাৰো ওয়েল ৰুকসানা যেটো কথা তুমি কৈছা সেইটো একদম উইক মানুহৰ ডিসিশন হয় লাইফত কোনোবা মানুহ নোহোৱা হলে মানুহ এজন কেনেকে জীয়াই থাকে সেইটো হয়তো হেৰুৱা মানুহজনেহে বুজি পাব সো ডোন্ট টক লাইক এ কাৱাৰ্ড আজি যদি কোনোবাই তোমাক ভাল পোৱা নাই বা তোমাক এৰি দিছে you don't have to die for someone or you don't have to cry for someone বেয়া লাগিব but to sit back and hurt yourself that is not acceptable right তোমাৰ লাইফটো অকল তোমাৰ নহয় তোমাৰ ফ্যামিলি তোমাৰ ফ্ৰেন্ডছৰো হয় আৰু যাক তুমি ভাল পাইছা not necessary যে তেওঁ তোমাক ভাল পাবই লাগিব by force তুমি কাকো ভাল পাব নোৱাৰা তোমাৰ লগত খেলাটো কাৰো অধিকাৰ নাই but তুমি নিজকে হাৰ্ট কৰাটো তোমাৰ অধিকাৰ নাই so cheer up this is just a beginning আৰু প্ৰত্যেকটো ৰিলেশনশ্বিপৰ পৰা কিবা নহয় কিবা আমি শিকো হেতু মই আগতেও কৈছো so তুমিও শিকিলা কিবা এটা ৰাইট আৰু কিছু কথা লিখিছে ৰুকসানাই গতিকে আপোনাক মই পঢ়ি শুনাম চিঠিখনৰ পৰা বা তাৰ আগতে কেইদিনমান গীত শুনি লৈছো 93.5 ৰেড এফএম বজাতে ৰহ ৰেড এফএম লাভ ষ্টৰী আজি পাহিৰ হৈদে সুপাৰ হিটছ 93.5 ৰেড এফএম ত মই আপোনাৰ হৈদে পাহি শুনি আছে আপুনি ডেষ্টিনি ৰুকসানা আহমেদৰ লাভ ষ্টৰী অন উইকেণ্ড স্পেচিয়েল প্ৰগ্ৰাম ৰেড এফএম লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে 3 months কমপ্লিট হ'বলৈ হ'ল সিহঁতৰ আজিলৈকে কিন্তু একো খবৰেই নাপাওঁ কিছুমানে কয় ছোৱালীজনী বহুত ধুনীয়া কিছুমানে কয় সিহঁত বহুত সুখত আছে কিন্তু আজিলৈকে মই সিহঁতক একেলগে দেখা নাই আল্লাই কৰক দেখাও নাপাওঁ হয়তো মই সহ্য কৰিব নোৱাৰিম মোৰ এক্সামলৈ বেছি দিন নাই এক্সাম দি মই বাহিৰত পঢ়িবলৈ যাম তেতিয়া হয়তো অলপ ৰিকভাৰ কৰিব পাৰিম নহলে সন্মুখত দেখি দেখি বেছি কষ্ট পাই থাকিম সি মোৰ মনত আছে মই তাক কেতিয়াও পাহৰিব নোৱাৰিম but হি মোৰ ভাগ্যত নাই হেতু বুলিয়ে নিজকে শান্তনা দিও হি সুখত থাকক তাকেই কামনা কৰো এটোই আছিল মোৰ কাহিনী পাহিবা আজিও মই তাক বহুত ভাল পাওঁ পাহিবা নেজানো হি মোক কিহৰ শাস্তি দি থৈ গল আজি তোমালৈ মোৰ ষ্টৰীটো লিখোতেও চকু পানী ওলাই গৈছে নেজানো এইখন সাগৰ কেতিয়া শুকাব মই তোমাৰ এই প্লেটফৰ্মৰ জৰিয়তে তাক জনাব বিচাৰো যে ঋষভ হয়তো কাৰোবাক সুখ দিব গৈ কাৰোবাক দুখ দিলা কিন্তু তুমি এটলিষ্ট মোক এটা আনসাৰ দি যাব লাগিছিল তোমাৰ হঠাতে লোৱা ডিসিশনে মোৰ জীৱনটোক খুতে উঠুৱাই নিয়াৰ দৰে কৰবাত পুৱাই দিলে ইয়াৰ কাৰণে হয়তো মই তোমাক নাপাহৰিম সাগে ভাল পোৱাৰ ভুল দুয়োটাই কৰিছিলো শাস্তি অকল মই পালো লবৰ হেৰুৱায়ো মই তোমাৰ হ'ব নোৱাৰিলো ইমান ভাল পোৱাৰ পিছতো মই তোমাক মোৰ ভাল পোৱা প্ৰমাণ দিব নোৱাৰিলো এয়াই সাগে ডেষ্টিনি well ৰুকসানা I know you are in pain and of course you will be in pain যেটো ঋষভে কৰিলে হেতু ঠিক নকৰিলে but ৰুকসানা I know you are very strong and very beautiful this is just a beginning a relationship to পৰা তুমি শিকিলা that you shouldn't trust anybody blindly আৰু ইমান সহজে এটা ৰিলেশনশ্বিপত ট্ৰাষ্ট কৰাটো কাৰেক্ট নহয় this is about life this is love এটা ৰিলেশনৰ পৰা আমি শিকো গতিকে তুমিও শিকিলা কিছু কথা মন বেয়া লাগিব divert yourself do what you like the most গান শুনি ভাল পোৱা যদি গান শুনা নাচি ভাল পোৱা নাচা কিতাপ পঢ়ি ভাল পোৱা কিতাপ পঢ়া যিমান অকলে টাইম স্পেন্ড কৰিবা সিমানে পুৰণি কথাই হন্ট কৰিব গতিকে হন্ট কৰিবলৈ নিদিবা ask yourself do you deserve that no right you are very beautiful you are very strong and you are someone to be loved I love you and someone will definitely love you আৰু পৰিয়ালটো আছে right well thank you so much Ruxana for sharing your story well asile aji story destiny অলপ পিছতে মেসেজ সমূহ পঢ়িম so stay tuned and 93.5 Red FM bajate raho